Hello friend, welcome to my YouTube channel Navojiti Gogoi Vlog. আৰু আজি ভিডিওটো মই ক'ত যাওঁ কি কৰোঁ সকলোবিলাক দেখাম আৰু বেছি দীঘল নহয় অলপমান দীঘল হ'ব হয়তো পূজালৈ যাব পাৰোঁ বতৰ যদি ভাল কৰে ইমানখিনি আৰু কিমানখিনি পাৰোঁ মই আজি আপোনালোকক দেখাম একেবাৰে চমু স্কিপ ধৰি ৰাখিম আৰু দেখাবলৈ মই চেষ্টা কৰিম বলক তেনেহ'লে পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰি দিওঁ সৰু বাগিচা জেগা নাই ওপৰত তথাপিতো আৰু মই বৰ্তমান ইয়াতে বহি আছোঁ এনেকৈ বতাহ মাৰি আছে অলপকৈ বতাহ মাৰি আছে বতাহ মাৰি থকাৰ কাৰণে বহিও ভাল লাগিছে আৰু গৰমটো আজি বহুত গৰম পালোঁ আৰু বৰ্তমান এনাই আৰু পুথা দুইজন ওলাইছে ৰাতিপুৱা বহুত সোনকালে ওলাইছে পূজা মণ্ডপলৈ যাবলৈ ওলাইছে তেওঁলোকে পূজা কৰিবলৈ যাবলৈ ওলাইছে ইও ইয়াতে আহিছে এতিয়া শুই দিলে কিবা চাই আছে কিবা দেখিছে নেকি চৰাই চিৰিকটি দেখিব পাৰে সেইকাৰণে চাই আছে আৰু পোৱালি মামাজন ঘৰত যাবলৈ ওলাইছে ইমান থাকিবলৈ ক'লোঁ কিন্তু নাথাকিলেই আৰু এয়া আবেলিৰ পৰিৱেশ টাউনৰ আৰু আজি মহানৱমী আৰু মহানৱমী পূজাস্থলীলৈ আমি যাবলৈ ওলাইছোঁ আৰু আমাৰ অলপ দেৰিয়ে হ'ল বহুত দিন গৈ পাওঁতে 8:30 হ'বগৈ নেকি আৰু এয়া এনাই ৰেডি হৈ গ'ল আৰু তাত গৈ কিমান কি দেখাব পাৰোঁ পিঠা খাইছে ঘৰতে খাই ল'লে তাত কি খাবাগৈ আৰু আমি তাত গৈ কিমান কি দেখাব পাৰোঁ আৰু অকণমান ফুৰিম ইমান ফুৰা নহয় আজি কিন্তু অকণমান ফুৰিম আৰু যিহেতু আজি শেষৰ দিন লাইটে অফ হৈ গৈছে বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু বৰ্তমান পূজা চাবলৈ আহি ট্ৰেফিক জামত ফচি আছোঁ দেখিছেনে ইমান জাম দীঘল লাইন লাগি গৈছে আৰু বহি মোৰ আমনি লাগিছে এতিয়া লাহেকৈ অকণমান যাব পাৰিছোঁ কিন্তু বহুত ভিৰ হৈছে আৰু যিহেতু আজি নৱমী সেইকাৰণে ভিৰো হৈছে দেখিছেনে ইমান ভিৰ হৈছে মানুহ আৰু এয়া দেখিছে দিখৌ নদীৰ ওপৰত আমাৰ শিৱসাগৰত যিখন দলং আছে বাঁহৰে বনাইছে আৰু শিৱদৌল ইমান ধুনীয়া লাগিছে আৰু এইটো পূজা মণ্ডপ ষ্টেচন চাৰিআলিৰ ওচৰতে আছে ইমান ধুনীয়াকৈ জাপিৰে সজাইছে বৰ ধুনীয়া লাগিছে আৰু বৰ্তমান ইয়াত প্ৰগ্ৰেম হৈ আছে কিছু স্কিপ ধৰি ৰাখি আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া দেখিছে আমাৰ শিৱসাগৰতে প্ৰতিমূৰ্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি আৰু ইয়াতো দেৱী বসাইছে দেখিছেনে বহুত ভিৰ হৈছে আৰু ইয়াতে প্ৰগ্ৰেম হৈ আছে আৰু প্ৰগ্ৰেম মই অলপমান আপোনালোকক দেখালোঁ
আৰু বৰ্তমান আহি পালোহি ঘৰ। ইমান দেখাব নোৱাৰিলোঁ আজি, মানে কি হয় ইমান ভিৰ হৈছে নহয়, বহুত ভিৰ। আৰু এনেকৈ মই অকণমান অসুবিধা পালোঁ, আৰু যিমানখিনি পাৰোঁ আজি ব্লগটো ছুটি হ'ল। আৰু এনেকৈ মানে যি মণ্ডপ এটা, বৰ ধুনীয়া মণ্ডপ এটা মই আপোনালোকৰ আগত দেখাইছোঁ। আৰু তাৰ ওপৰত শিৱদৌল আৰু আমাৰ দিশৰ ওপৰত যিখন দলং আছে সেইখন বাঁহৰে বনাইছে, সেয়া আপোনালোকক মই দেখালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আৰু 10টা বাজিয়ে গ'ল। আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত সকলোৱে শ্বেয়াৰ কৰিবচোন প্লিজ। থেংক ইউ।